ৰাজপথত নিৰ্বলীৰ ওপৰত আৰক্ষীৰ দৌৰাত্ম্য। ৰাজপথত যান-জঁট আৰু বাহন নিয়ন্ত্ৰণ কৰিবলৈ চালকক প্ৰহাৰ আৰক্ষীৰ। কিন্তু চহৰখনত ব্যাপক হাৰত প্ৰচলন হোৱা নিষিদ্ধ বৰবিহ ড্ৰাগছৰ বেহা বন্ধ কৰাত ব্যৰ্থ তেজপুৰ আৰক্ষী। কিন্তু কিয়? চাওক এই প্ৰতিবেদন। তেজপুৰৰ ৰাজপথত আৰক্ষীৰ দৌৰাত্ম্য। আৰক্ষীয়ে কাৰণবিহীনভাৱে যধে মধে একাংশ অটো আৰু ই ৰিক্সা চালকক মাৰপিট কৰাত উত্তেজিত হৈ পৰে চালকসকল। যি সময়ত তেজপুৰ চহৰত অবাধ ড্ৰাগছৰ প্ৰচলনে নৱপ্ৰজন্মক পংগু কৰি তুলিছে, সেই বৰবিহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ অপৰাগ তেজপুৰ আৰক্ষী। সেই সময়ত এইসকল টেম্পো অটো চালকৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী। তেজপুৰ চহৰৰ মাজমজিয়াত এইদৰে যান-বাহন আৰক্ষী নামে ৰাজপথত চলাচল কৰা যান-বাহন নিয়ন্ত্ৰণ কৰাৰ লগতে যান-বাহন আৰক্ষীয়ে এফালৰ পৰা কোনো কাৰণ নোহোৱাকৈ এইগৰাকী বিষয়া প্ৰদীপ দাসে এইদৰে হাতত লাঠি লৈ এফালৰ পৰা প্ৰহাৰ কৰে অটো টেম্পো চালকসকলক। তেজপুৰ ষ্টেট বেংকৰ সমীপত তালাচী চলোৱাৰ বাবে সমবেত হৈছিল যান-বাহন আৰক্ষী। আৰক্ষী বিষয়াজনৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় এইজন যুৱক। পিছত একাংশ টেম্পো আৰু ই ৰিক্সা চালকৰ সৈতে এক প্ৰকাৰ তৰ্কত লিপ্ত হয় আৰক্ষী বিষয়া। এয়া সাধাৰণ একাংশ খাটি খোৱা লোকৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা। তেওঁ কোনো কথা পতা নাই, ৰখিছে আৰু পিটিছে। কোনে পিটিছে? গালি কিনিব পাৰি কথাও নাই, কাগজ নাই, এতিয়া লকডাউনত ফাইন নাকাটো। কিন্তু তেজপুৰ চহৰখনত এতিয়া ব্যাপক ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাত ব্যৰ্থ আৰক্ষী। কালি তেজপুৰৰ মুঢ়াতেতেলীৰ কবিৰ ওৰফে ৱাছিম নামৰ যুৱকজনৰ মৃত্যু হয় ড্ৰাগছৰ সেৱনৰ ফলতে। দুই বন্ধু ক্ৰমে মাজগাঁৱৰ নিহাল আৰু গৰৈমাৰীৰ দিব্যজ্যোতিৰ সৈতে যোৱা 14 আগষ্টত ঘৰৰ পৰা গৈ নিহালৰ ঘৰত নিশা কটোৱাৰ পিছত হঠাৎ অসুস্থ হৈ পৰিছিল ৱাছিম। আৰু কালি ৱাছিমৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। অত্যাধিক ড্ৰাগছৰ সেৱনৰ ফলতে যুৱকজনৰ মৃত্যু হয়। এতিয়া চহৰখনত সুলভ ড্ৰাগছ। চহৰখনৰ অলিয়ে গলিয়ে চলিছে ড্ৰাগছৰ বেহা। কিন্তু এই নিষিদ্ধ ড্ৰাগছৰ বেহা ৰোধ কৰাত ব্যৰ্থ তেজপুৰ আৰক্ষী। কিন্তু কিয়? কি ৰহস্য আছে ইয়াৰ মাজত? ব্যুৰো ৰিপৰ্ট, অগ্নিগড় নিউজ।